Hello guys, welcome to my new blog. আপোনালোকক মই এইটো চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান এনেকৈ যাই আছোঁ খলত, গতিকে আপোনালোকে ভিডিঅ'বোৰ যদি ভাল পায় তেন্তে সাবস্ক্ৰাইব লাইক কৰিবলৈ নাপাহৰিব। মানে ছাগলটো মাইকীটো এইফালে আছে মানে আগত তাকে লৈ যাওঁ ৰ ঘৰৰ লাগি। এনেকৈ লৈ যাই আছোঁ ছাগলটোক। আপোনালোকে ভিডিঅ' লৈ যাব লাগিব এতিয়া ঘৰত। আহি আছে, চাওঁ মাতটো বুজি পাইছে, আহি আছে। তাই মানে মায়ক নাপায় কান্দি আছে। ঘৰত যাওঁ। এইটো পুখুৰীটো গৈছে, এইটো বৰ্তমান ডাঙৰ মাছ দিয়া নাই এতিয়ালৈকে। ডাঙৰ মাছ দিম পাছত, আপোনালোকক ডাঙৰ মাছ দিছে। ডাঙৰ মাছ এতিয়া আপোনালোকক দেখাওঁ দেই। মানে একদিন পাইছিল মাছ, কিন্তু আপোনালোকক নেদেখালোঁ। মানে কৰি আছোঁ লাহে লাহে। আপোনালোকক মোৰ বিষয়ে ক'ম, মই কি কৰি আছোঁ কি কৰা নাই। গতিকে আপোনালোকে এটা নতুন ভিডিঅ' বনাই দিম, মই কি কৰোঁ কি নকৰোঁ। গতিকে আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিবলৈ নাপাহৰিব গাইজ, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৱে। এনেকৈ বৰ্তমান ঘৰত আহিলোঁ এতিয়া। ঘৰৰ পৰিৱেশ খুব মানে কোনো মানুহ চানুহ নাই গাইজ, মানুহ চানুহ নাই। গতিকে অকলশৰীয়া বুলি ক'ব লাগিব, অকলশৰীয়া মানে গাইজ। মানুহবিলাক ধান কাটিব আহিছেতো, তাৰ কাৰণে মানে অকলে আছোঁ ঘৰত বৰ্তমান। আপোনালোকে গোলাপ ফুল চাব নেকি? এয়া পানী খাব খুজি আছে, ছাগলটো পানী তুলি দিওঁ ৰ। চাং পানী খাবি চাং। এতিয়া পানী তুলি দিওঁ ৰ ছাগলটোক। এনেকৈ বৰ্তমান তুলি দিব লগত পৰছোঁ ছাগলটোৰ কাৰণে। আৰে এইটো খা, এইটো খা, এইটো পানী এইটো নাখায় আৰু গাইছ। মানে খালে এইখিনি পানী খাম, তাৰ কাৰণে নাখায়, পানী নাখায় আৰু বৰ্তমান এতিয়া। এইডাল মানে কামৰাইছোঁ এনেই আৰু ভাল লগা এনেকৈ লৈ, তাৰ কাৰণে কামৰাই লৈছোঁ আৰু। এইফালে কি বা আজি তাৰমানে আজি পিঠা কৰি আঞ্জা বনাইছিলতো, ইয়াতে বৰ্তমান গুড়া খুন্দিছিল। এতিয়া ছাগলটো চাহ গাইছ মোৰ লগত আহিল পিছে পিছে। এতিয়া আপোনালোক এতিয়া বোলো গোলাপ ফুল দেখাই আছোঁ। গোলাপ ফুল চাব নেকি আপোনালোকে? সেইফালে গাইছ গোলাপ ফুল আছে, এই দুটা গোলাপ ফুল দেখা পাইছে আপোনালোকে? এই দুটা দেখিছে আপোনালোকে? গোলাপ ফুল খুব ধুনীয়াকৈ ফুলি আছে। ৱাও নাইচ নাইচ গাইছ। ভিডিঅ'বোৰ যদি ভাল পায় তেন্তে ছাবস্ক্ৰাইব লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম।